কেইটা দানা দিছো ওহ কাঁঠালখান বিষাইছে এই দি আছো ৰ কিরে 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 অ বাপুটো তাক চাখন নিমখ দিনা চিনি দিম ও চিনি দিয়া লোহা চা অলপ বহাই মিঠা হৈছে নে হৈছে কাপোৰ মা আজি মোৰ ৰাতিটো টোপনি নাই কিয় কি চিন্তা কৰি থাকা চিন্তা মানে কিহৰ ইমান চিন্তা তোমাৰ চো গাটো ভালে নহয় চিন্তা মানে মোৰ ল'ৰাটোৰে চিন্তা আগতেতো ৰাতি ৰাতি ঘূৰা নাছিল অ হয় এই কথাটো ময়ো নভবা নহয় এসপ্তাহ মানে হ'ল ৰাতি ৰাতি ক'ত যায় ক'ত খায় ক'ত থাকে তুমি কি কোৱা মইনো কি কম মই ভাবো একেবাৰে লেঠাই ছিঙি পেলাই কি লেঠা লেঠা মানে কাপোৰ মা বিয়াখনে পাতি দিম অ বিয়াৰ কথা কৈছা হাতত একো কাম নাই বিয়া পাতি দিয়া কাম আৰু কি নিজে ভাল হ'লে কোম্পানী যাব পাৰব বেপাৰ কৰিব পাৰব দে দে হ'ব দে বিয়াৰ কথা দোকানলৈ যা ঘৰত একোই নোহাইছে নিমখ তেল পিঁয়াজ দে হ'ব দে মনাখন লৈ আহ লগ মনাখন আহি আছো দিব দে যা সোনকালে আহিবি আহি আছো মাজনী মাজনী অ বিতা মোৰ বৰ ভোক লাগছে ভাত বনাব যোৱা বনা গৈ ৰ বিতা যোৱা কি আঞ্জা বনাবি তাই যি আছে তাকে বনাও মাজনী মাজনীক কষ্ট দেখি মোৰো দুখ লগা হৈছে মাকজনী থকা হ'লে এনেকে কষ্ট নাপালা হয় এই শুনছানে অ ৰবা গৈ আছো আহি পেলাই মোৰ পিতাই ভাত হৈছে খাবিয়া বলক হৈ আছো ইমান দেৰিকে উঠি চাহ খোজা ল চাহ দি মাইখিনি কি হয় মৰাপাত বাবা কালি ৰাতি ক'ত গিছিলি কাৰ লগত আছিলি ক'ত যাই মা ৰাতি ৰাতি ক'ত গ'লো নাইছো ক'তো যোৱা দেউতাৰে মখি গালি পাৰে সদায় তোৰ কাৰণে কালি ৰাতি মদ খাইছিলে ন কি কি কোনে কৈছে মা নাই নাই খোৱা নাই নাই বাবা নাই সঁচাই খোৱা নাই খনেদিৰ চলাতত কিহৰ চব্জি লাগি আছিল পৰঠা খাইছিলো পৰঠা হতে চলাতত চব্জি লাগে নেকি পিতাই অলপমান জিৰণি লোৱা গৈ হ'ব মাজনী কৃষ্ণ
মাজনী অলপমান ৰ'বাচোন। পিতাই কোৱা। মাজনী তোৰো বিয়াৰ বয়স হৈছে, গতিকে ভালৰ এটা চাই বিয়াখনকে পাতি দিওঁ। বিদায় ভাল কথা চিন্তা কৰিছা। মোৰো কথাটো কম বুলি ভাবি আছিলো। মোৰ পচন্দৰ এটা ল'ৰা আছে, ল'ৰা মালিক, সিহঁতেও বিয়া পাতিবলৈ এজনী ছোৱালী বিচাৰি আছে। তেতিয়াহ'লে ভালৰে কথা। ভাল মানে ভালে বিতাই, ঘৰত নাপাৰ মতে। মাজনী বা কি কয়, ভালৰেতো ভালে। মাজনীৰ মতে নহ'ব বিতাই, আমাৰ মতে হ'ব লাগিব। এতিয়া আপোনাৰো টেনশ্যন নাই হয় মাজনী। ভাল এইজনো শিকাব পাৰিলে আমাৰো ভাল হয়। বিৰাট ভাল বিতাই, বিৰাট তুমি এখন পাতি দিয়ে ভাল। কি নাই সিহঁতৰ মাজনী বা কি কোৱা। কি হ'ল মাজনী, একো নকলি যে? কি হ'ব, লাজ পাইছে তাই? মোৰ কেতিয়া কি হয় মোৰোতো ঠিক নাই। মোৰো বিয়াখন চাই যাব পালে ময়ো শান্তি পাম। ৰবা ময়ো চিন্তা কৰোঁ। চোৱা মাইনা, সৰুৰে পৰা কষ্ট পোৱা দেখি আহিছোঁ। ভাল ঘৰত গেলে আমাৰো ভাল, যাতে একো দুখ কষ্ট নোপোৱা। চোৱা মাইনা। হেল্ল' জুৰি, হেল্ল' হেল্ল' হেল্ল'। 18 তাৰিখে দৰা চাবলৈ আহি আছে। ইমান দেৰি হ'ল যে কিয়? লগৰ এজনক লগ পাইছিলোঁ, এইটোৰ কাৰণে দেৰি হ'ল। আজি হঠাৎ মাতিলে যে লগ কৰিব, কিবা কথা আছে নেকি? জুৰি কান্দিছে যে, ঘৰত কিবা হৈছে নেকি? নাই কহোৱা। শুন, অহা মাহৰ 18 তাৰিখে মোক দৰা চাবলৈ আহিব অয় হোটেলৰ মালিক। কিয় কান্দিছা? শুন জুৰি, চিন্তা নকৰিবি, মই আছোঁ নহয়। মোৰ বাহিৰে তোমাক আন কাৰোৰে হ'ব নেকি? কি কৰি আছে জুৰি আমাৰ? কি কৰি আছে? সুধি তুমি কি কৰি আছা? দাদা তুমি ইয়াত? বল ঘৰত। আজিৰ পৰা তোক মোৰ ফোনটো ৰাখে পাখে দেখো।
এদিন বিয়া হওঁ হেল্ল' ক'ত আছা? অঁ ঘৰতে আছোঁ। আজি এতিয়া আহিব পাৰিবা না? কান্দিছে যে কিয়? কালি মোক চাবলৈ দৰা আহিব। আজিয়ে কিবা এটা কৰা। হ'ব গৈ আছোঁ। অ' মা কোন আহিছে চোৱাচোন। ইমান ৰাতি কি মানে কোন হয়? এৰি শুনিছানে? বাবাই কি কাণ্ড কৰিছে চাইছো বাহিৰত। এৰি গৈছোঁ। চাইছো কি কৰিছে তোমাৰ লৰাই। কি হৈছে তোমাৰ বাবা সুধিছোৱা। কোন হয় বা বোৱাৰী কৰি লৈ আহিলোঁ। কি বোৱাৰী? কাৰ ঘৰৰ ছোৱালী? বুজে ন? কি গজে নহব তাৰ ঘৰৰ ছোৱালী মোৰ ঘৰত বোৱাৰী হ'ব নোৱাৰে কোনোদিনেও। আমি গজেনৰ ছোৱালীক বোৱাৰী নকৰোঁ। বাবা যেনেকুৱা আনিছা তেনেকে ঘৰত থৈ আহা গৈ যোৱা। ঠিক আছে মা। যোৱাৰ আগতে এটা কথা কৈ যাওঁ। মা দেউতা আজিৰ পৰা এইখন ঘৰত মই কেতিয়াও ভৰি নিদিওঁ। ব'লা জুৰি। চোৱা জুৰি, মোৰ ঘৰতো মা দেউতাটোক একচুৱেলি কৰে, ঘৰতো একচেপ্ট নকৰে। কি কৰিবা? মইনো কি কৰিম? তোমাকো মই এৰি থ'ব নোৱাৰোঁ আৰু তুমি মোক এৰি থ'ব নোৱাৰা। ময়ো নোৱাৰো। উপায় নাই জুৰি, কি কৰিবা? উপায় এটা আছে। কি উপায়? জুৰি কি উপায়? এইটোৱে উপায়। কিনো হৈছে? বল
যাতনাজি যত আমার জীবন ওই যাবা দাদা কালোর আঘাত ওই পূর্ণিমা আমার ভুলুর কানে নে হল কি আমি করুণাময় তুমি করিও মত গাইব হরি নাম জন পূর্ণিমা জুয়া জুয়া আমি করুণাময় তুমি করিও গাই হরি নাম জন তুমি কি লেখা করিলি আমার কোথায় বেরো না ভাবলি তুই ও বাবা তোর কানে কি করে এই দুঃখ বল বাবা কি করবি কাতর তোমার শরণ যাতনাজি যত আমার